ফুল আছে আমি হিচাপ কৰিব দিব পাৰিম তেতিয়া তেখেতসকলৰ এই সংখ্যা ধাৰণাটো 1ৰ পৰা 10লৈকে বেছি স্থায়ী হ'ব। এইটো ঘূৰাবলৈ দিছে হেণ্ডেল দিছে না ধুনীয়া হৈছে একদম পুৰা ঘূৰাবই লাগে। নমস্কাৰ, আচলতে মই 1ৰ পৰা 10লৈকে সংখ্যা ধাৰণাখিনি দিব বিচাৰিছোঁ। ইয়াত আপোনাৰ শূন্যৰ ধাৰণাটো আচলতে দিয়া হোৱা নাই, কিন্তু শূন্যৰ ধাৰণাটো আমি আছে বা জানে বুলি ধৰি লৈছোঁ। ইয়াত কি হৈছে আপোনাৰ 1ৰ পৰা ইয়াৰ আমাৰ যিখিনি চানেকি আৰু আমি এইখিনি সংখ্যাৰ ধাৰণা আমি প্ৰথম শ্ৰেণীৰ কাৰণে ধৰি দিছোঁ। ইয়াত শূন্যৰ ধাৰণাটো আমি আছে বুলি ধৰি লৈছোঁ। তেতিয়া আমাৰ এইখিনি 1 2খিনি লিখা আছে, ঠিক তেনেকৈ আমি এইটো পঢ়ি ক'ম যে এইটো 1 আৰু ইয়াত আমাৰ এই ঠিক তেনেদৰে ফুলৰ প্ৰত্যেকটো মোনাতে ইয়াত তাৰ বিপৰীতে ইয়াত ফুলৰ সংখ্যাখিনি আছে। গতিকে ইয়াত 1 হ'লে এটা আছে। তেতিয়া আমি ইয়াত এইখিনি তেখেতসকলক 1 2কে আমি প্ৰত্যেকটো বিপৰীতে যিখিনি ফুল আছে আমি হিচাপ কৰিব দিব পাৰিম। তেতিয়া তেখেতসকলৰ এই সংখ্যা ধাৰণাটো 1ৰ পৰা 10লৈকে বেছি স্থায়ী হ'ব। আৰু ঠিক তেনেকৈ আমি গোটেই ফুলখিনি উলিয়াই থ'লোঁ, তেখেতসকলক ক'লোঁ যে সংখ্যাটোৰ বা অংকটোৰ বিপৰীতে কিমান পাৰি ফুল হোৱা হ'লে তেখেতক ধৰা তেতিয়া স্থায়ী হ'ব। ৰঙৰ ধাৰণা দিব বিচাৰিছোঁ। কাৰ কি ৰং কৰি চাওঁ। এতিয়া ৰঙা কি বস্তু? ডালিয়া হৈছে ফুল। আৰু নীলা কি ফুল? ডেইজি ফুল। বেঙুনীয়া কি? বেঙেনা হৈছে বেঙুনীয়া। আৰু হালধীয়া আমটো ছবি লিখিলোঁ। ঘননীলা ফুল হৈছে অপৰাজিতা। সুমথিয়া কি বস্তু? কমলা। সেউজীয়া ৰঙৰ কি হৈছে? নমস্কাৰ শিক্ষাগুৰুসকল, মই প্ৰথমমান শ্ৰেণীৰ এটা TLM বনাইছিলোঁ। TLMটোৰ বিষয়বস্তু আছিল উপস্থাপৰ ববলহে প্ৰদূষণ এই দীঘল ছুটি শকত ক্ষীণৰ ধাৰণা। ইয়াতে আপোনাৰ দুজোপা গছ দিয়া আছে, এজোপা গছ ওখ আৰু এজোপা গছ চাপৰ। ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে জানিব যে কোনজোপা গছ ওখ হ'বলৈ দিব, তেওঁলোকে এতিয়া উপস্থাপৰ ধাৰণাটো কৰাব পাৰে। আৰু ঠিক তেনেকৈ আপোনাৰ দ্বিতীয়টো ছবি দিয়া আছে এটা ৰঙালাও আৰু এটা অমিতা। এতিয়া ইয়াতে কোনটো পদুৰ তেওঁলোকে ধাৰণা কৰিব পাৰিব। ৰঙালাওটো এনেও অমিতাটোতকৈ ডাঙৰ হয়, গতিকে অমিতাটো হয়, ৰঙালাওটো দুটো হয়। এনেকৈ দুপাত স্কেল দিছোঁ, এপাত দীঘল আৰু এপাত চুটি। ইয়াৰ চুটি আৰু দীঘলৰ ধাৰণাটো ল'ব পাৰিব। ঠিক তেনেকৈ আপোনাৰ ইয়াতে 3টা মাছ দেখাইছোঁ। মাছকেইটা আপোনাৰ পানীত সাঁতুৰি আছে। ইয়াৰ ভিতৰত ইয়াৰ পৰা তেওঁলোকে ধাৰণা কৰিব পাৰিব কোনটো আটাইতকৈ মাছ দীঘল কি শকত আৰু কোনটো ক্ষীণ নহয়। যিটো আপোনাৰ এনেকৈও ক'ব পাৰে যে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আটাইতকৈ ডাঙৰ মাছটো তোমালোকে ৰাইট চিন দিয়াচোন। তেওঁলোকে তেতিয়া যদি তেওঁলোকৰ ধাৰণা থাকে তেতিয়া ডাঙৰ মাছটো তেওঁলোকে ৰাইট দিবলৈ সক্ষম হ'ব। আৰু যদি নাই তেতিয়া নোৱাৰিব। যুগৰ ধাৰণা এটা দেখাইছিল মই ল'ৰা ছোৱালীক আমি চৰাই ক'ত পাহিম বুলি বুজা ল'ব চৰাই ক'ত আলোচনা থেংক ইউ স্যার, মডেল ভালো হয়েছে। সংখ্যাৰ গণনাটো ইয়াৰ পৰা আমি কৰি যাব পাৰোঁ। 1 2 3 4 5 6 7 8 9
Thank you, sir. নমস্কাৰ শ্ৰোতা শিক্ষাগুৰুসকল মোৰ আজি TLM-ৰ বিষয় হৈছে যুগৰ ধাৰণা আৰু বিয়োগৰ ধাৰণা ইয়াতে দুটা বল আছে আৰু ইয়াত এটা বল দুটা আৰু এটা বল লগ লাগি তিনিটা বল ইয়াত দেখাই দিছোঁ 2 1 3 আৰু ইয়াতে ছাত্ৰ-ছাত্ৰীসকলে বিয়োগৰ ধাৰণা দিয়া হৈছে ইয়াতে তিনিটা আম আছে আৰু তিনিটা আমৰ পৰা দুটা আম গ'লে ভাগিল 1 ইয়াতে 3 বিয়োগ 2 1 দিয়া আছে আশা কৰিছোঁ ইয়ে আমটো চিনি পাইছে পিকচাৰ আমটো চিনি পাইছে আম কেইটা এক গতিকে এপল চিনি পাইছে এপল কেইটা দুটা এনেকৈ বেলুনটো চিনি পাইছে কেইটা আছে তিনিটা ইয়াত ফুল কেইটা চাৰিটা ওলাই পৰিছে গোটেই চকলেট কেইটা পাঁচটা এনেকৈ আমি থেংক ইউ ছাৰ থেংক ইউ ছাৰ এই TLM-টোৰ জৰিয়তে মই ল'ৰা ছোৱালীক যোগ বিয়োগৰ ধাৰণা সম্পৰ্কে বুজিব পাৰিম বুলি প্ৰস্তুত কৰিলোঁ। প্ৰথমতে মই সংখ্যা 1ৰ পৰা 9লৈ লিখি লৈছোঁ 1ৰ পৰা 10লৈ তাৰপিছত যোগ আৰু বিয়োগৰ চিহ্নটো এনেকৈ লিখি লৈছোঁ। ইয়াত 10টা মণি দিয়া আছে। প্ৰথমতে মই নেক্সট চাইডে ৰাখিলোঁ তাৰপিছত সিহঁতক এতিয়া মই 6 আৰু ধৰক 6 আৰু 3 এই দুটা সংখ্যা এটা যোগ কৰিব সাত আৰু 3 যোগ কৰিলে কিমান হয় সেইটো মই দেখুৱাবলৈ এতিয়া এইফালে যে মণি 7টা আছে 7টা মণি 7টো আমি কেনেকৈ লিখোঁ তাৰ চিম্বলটো আমি এনেকৈ লিখিব পাৰোঁ ইয়াত যে 7টা মণি আছে তাক দেখাই দিলোঁ তাৰপিছত এইটো যে আমি যোগ কৰিছোঁ যোগৰ চিম্বলটো দি দিলোঁ তাৰপিছত কিমান আছে 3 তাৰ লগত 3 দি দিলোঁ এফালে সমান চিন হাতে 3 কিমান হ'ল 10 এইটো মানে একেলগে কৰি দিম ছাৰক অকল এটা কথাই আমি ক'বলগীয়া থাকিব কি হ'ল ছাৰৰ TLM-ৰ মডেলটো ধুনীয়া হৈছে হ'ব ছাৰ ঠিক আছে ধুনীয়া হৈছে চৰচ চিহ্নৰ দৰে যুগৰ ধাৰণা দিবৰ কাৰণে প্ৰথমতে আমি ইয়াৰ ল'ৰা ছোৱালীয়ে এইটো সংখ্যাৰ ধাৰণাটো বুজি পাইছে অট'মেটিক মেচিনটো নেকি ছাৰ থেংক ইউ মই লগাই দিয়া থাকিব ইয়াৰ পৰা তাতে মণি পাঁচ ইয়াতে 3 লিখা আছে 3 দিব 1 2 3 তাতে ইয়াতে ইয়াৰ পৰা পাবগে 3 গলা এটা যিমান কি পাব এই হিচাপ কৰি চাব
1 2 3 4 5 6 7 8 8 পালে যেহেতু এনে ধৰতে ইয়াৰ পৰা 8 সংখ্যাটো বিচাৰি উলিয়াই 8 সংখ্যাটো বিচাৰি উলিয়াই বঢ়িয়া এইবিলাক শিকাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমটো মই ঘনক আঁকিছোঁ হয় ঘনক আকৃতিৰ এটা বস্তুৰ নাম সুধিম যেনেকৈ লুডুগুটি হ'ব পাৰে তাৰপিছত গোলাকৃতি এটা বস্তুৰ নাম যেনে গ্লাছ হ'ব পাৰে ঠিক তেনেকৈ বৃত্ত এটা আকৃতিৰ নাম এইটো যেনেকৈ বিস্কুট হ'ব পাৰে বা ৰুটি হ'ব পাৰে তাৰপিছত যেনেকৈ ডিমাকৃতি এটা ইয়াত আছে আকৃতি তেনেকৈ কণী হ'ব পাৰে ঠিক তেনেকৈ মই ছবিৰ মাধ্যমত শিকাব চেষ্টা কৰিম কেনেকৈ দিব লাগে সেইখিনি মই বনাইছিলোঁ মই আগতে ল'ৰা ছোৱালীক সুধিব লাগিব বা সুধিব পাৰোঁ যে খিনিৰ পাছত কি সংখ্যা হয় আৰু খিনিৰ আগত কি সংখ্যা এই কথাটো সিহঁতক আগতে সুধি ল'ব লাগিব তাৰপিছত যেতিয়া সুধি লোৱাৰ পাছত যেতিয়া সিহঁতে ক'ব নোৱাৰে তেতিয়া মই সেইখিনি দেখাই দিব লাগিব যে খিনিৰ আগৰ সংখ্যা কি সেইটো মই এইধৰণে দেখাই দিব পাৰোঁ তিনিৰ আগৰ সংখ্যা 2 আৰু তিনিৰ পাছৰ সংখ্যা 4 ঠিক আছে দেখাব পাৰোঁ ঠিক আছে ছাৰলৈ ধন্যবাদ আগৰ আৰু পিছৰ